ইমান দেৰি কৰিব লাগেনে মোৰ ৰৈ ৰৈ একেবাৰে বৰ লাগি গৈছে এটা ইম্পৰ্টেণ্ট ফোন আছিল সেইটো কাৰণে দেৰি হৈ গ'ল খং উঠিছে নেকি খং কৰিনো কি হ'ব তুমিতো দিনটো বেলেগ ছোৱালীৰ লগত কথা পাতি থাকা কাৰ লগতনো ইমান কথা পাতা তোমালোক ছোৱালীবিলাক চব একেই ছোৱালীবিলাক মানে আৰু কোনোবা নাই গোসানী তোমাৰ কথাই কৈছোঁ হ'ব জানো আজি পিছে মোক ক'লৈ ফুৰাব নিবা ক'লৈ যাবানো নেহেৰু পাৰ্কলৈ যাব বোলা তুমি কেৱল সেই গেলা পাৰ্কখনকে চিনি পোৱা আজি নহ'লে ইক' পাৰ্কখনক যাওঁ বোলা আজি নাযাওঁ দিয়া পিছত কোনোবা এদিন যাম যা পঢ়ি লওঁ ব'লা তোমাক আৰু নোৱাৰিছোঁ তোমাক দেখি মোৰ জাগে মায়াবী আশা লাজে লাজে ৰোলাহি লাজুকীয়া মুখনি ধীৰে ধীৰে কলাহি তুমি অভিমানৰ অভিমানী সেই তাকো বোলা আচলতে কি জানা এইখিনি ঠাই মোৰ বহুত ভাল লাগে কিয় নাজানো লাজে লাজে ৰোলাহি লাজুকীয়া মুখনি ধীৰে ধীৰে কলাহি তুমি অভিমানৰ অভিমানী মোৰে মৰমতেনো তুমি অভিমানী হলে বিলীন হম যেন লাগে তোমাৰ বুকুৰে মাজতে শুনিলি মানে আকাশৰ উৰি যাব খোজে इश्क है मीठा रोग सोनिया इश्क है मीठा रोग মনোজ দা তুমি যে তোমাৰ মা দেউতাক আমাৰ বিয়াৰ কথা পাতিম বুলি কৈছিলা পাৰিলানে পাতিলোঁ কি ক'লে মা দেউতাই মোৰ মতামতত মা দেউতাৰ কোনো আপত্তি নাই বুলি কৈছে ৰক্ষা তোমাৰ ঘৰৰ মানুহে যে একচেপ্ট কৰিলে আমাৰ কোনো প্ৰব্লেমেই নাই কি যে ভাল লাগিব তুমি দৰা সাজত আহিবা আৰু মই কইনাৰ সাজত উৰণি টানি তোমাৰ ওচৰত বহিম সেই তাগৰি ইমান এক্সাইটেড নহ'বাচোন তোমাৰ দেউতাৰ মতামত বুজিহে আমি আগবাঢ়িব লাগিব তুমি চিন্তা নকৰিবা মোৰ দেউতাই তেনেকুৱা নহয় আজিলৈকে মোৰ দেউতাই মোক একো কথাতে বাধা কৰা নাই আৰু মই ভালকৈ জানো এইটো কথাতে দেউতাই মোক কেতিয়াও বাধা নকৰে অঁ হয় নেকি তেনেহ'লে আমি মোৰে ভবা পুখুৰীত পানী খোৱাটো নিশ্চিত অঁ সেইটোতো হ'বই লাগিব পিছে আমাৰতো বিয়াখনো কেতিয়া পাতিবা এইটো এটা বৰ কঠিন দায়িত্ব মোক অলপ ভাবিব সময় দিয়া ভাবিবলৈ নে কি আছে সোনকালে বিয়াৰ দিন এটা চোৱা আৰু বিয়াখন ফিক্স কৰি দিয়া শুনা জলি আগতে মই ব্যৱহাৰ সামগ্ৰীখিনি কলিকতাৰ পৰা আনিলোঁ তাৰপিছত বিয়া কথা হ'ব নে কি কোৱা তুমি কলিকতালৈ যাবা কলিকতালৈ কেতিয়া যাবা অহাকালি 7:30 ৰাজধানী এক্সপ্ৰেছত টিকট কৰা আছে অহাকালি তুমি কলিকতালৈ যাবা মোক কিমান সময় কিয় কোৱা নাছিলা তুমি মোৰ মত ইমান আঘাত দিব পাৰা পাগলী মোক তুমি এনেকৈ নাভাবিবা মই তোমাক কিমান ভাল পাওঁ তুমি মোৰ বুকুখন খুলি দেখালেহে গম পাবা তুমি কলিকতালৈ যাবা সেয়া চোৱা থিয়েটাৰকণি নোহোৱাকৈ তোমাৰ চকুত চকুপানী ওলালে নহয় চোৱা জলি মই ব্যৱসায় কৰা ল'ৰা ব্যৱসায় কামত কেতিয়াবাতো বাহিৰলৈ যাবই লাগিব দিয়াচোন ঠিক আছে ভালকৈ যাবা আৰু গৈ পাই মোক কল কৰিবা কিয় কৰিম মাই ডাৰ্লিং ব'লা এতিয়া ঘৰলৈ যাওঁ মনোজ দা মনোজ দা কি হ'ল জুলি তোমাৰ কাৰণে অলপমান পিঠা লাড়ু বনাইছোঁ তুমি তাতকৈ খাই ল'বা আৰু তাতকৈ বাহিৰা বস্তু নাখাবা সেইটো লোৱা তুমি ইমান কষ্ট কৰি মোৰ কাৰণে খোৱা বস্তু আনিব লাগেনে তোমাৰ কাৰণে কষ্ট নাই কাৰ কাৰণে কষ্ট কৰিম কোৱা
তেতিয়াহে মই কৰোঁ। ঠিক আছে পাৰে তুমি যোৱা। ৰাতি ৰাতি মোৰে গাৰু শিতানৰ কোমল কয়াঙুলিৰ সোমাল পৰশ উমলি উভতি আহে ককিনী উভতি উঠে। আৰে ফোনটো কিয় ৰিচিভ কৰা নাই? তেওঁতো আগে পিছে মোৰ ফোন ৰিচিভ নকৰা নাথাকে। কি বা হ'ল? ভালদৰে যাই পালে না নাইবা? আকৌ ফোন কৰিছে। আৰে ফোনটো চুইচ অফ কিয় হৈ গ'ল? মাজনী দেউতা কোৱা। তোৰ মনোজ আৰু ঘূৰি নাহিব বুজিছ, তই তাৰ আশা বাদ দিয়াই ভাল হ'ব। নহয় দেউতা, তুমি মনোজ দাৰ কথা তেনেকুৱা নক'বা। মনোজ দাই মোৰ লগত কেতিয়াও তেনেকুৱা নকৰে। আৰু চাবা এদিন মনোজ দাই মোৰ জীৱনলৈ আৰু ঘূৰি আহিব। চা মাজনী, মনোজক অপেক্ষা কৰি কৰি আজি 2 বছৰ অতিক্ৰম কৰিলোঁ। এতিয়া তোক মই ক'বলৈ বাধ্য হৈছোঁ, তাক বাট চাই এনেকৈ তোক মই ঘৰতে ৰাখি থ'ব নোৱাৰোঁ নহয়। দেউতা, তুমি আজি মোক তেনেকৈ ক'লা? মাজনী, মই তোৰ কাৰণে ল'ৰা এজন ঠিক কৰি থৈ আহিছোঁ। তই তেওঁৰ লগতে বিয়াত বহিব লাগিব। দেউতা, তুমি ইয়াক কি কৰিলা? সৰুতে মাক হেৰুৱাইছিলোঁ যদিও মই মাৰ মৰমখিনি তোমাৰ মাজত পাইছিলোঁ, কিন্তু হঠাৎ তুমি আজি মানুহ ঘৰক কথা দিয়াৰ পিছত মোৰ আৰু তাক কৰিবলগীয়া উপায় একো নাই। দেউতা, তুমি মানুহঘৰক কথা দিয়াৰ আগতে মোক এবাৰ সুধি চাব লাগিছিল। হ'ব বহুত হ'ল। চৰু ঘুটি চাউল বহাব লাগে বুলি মই নাভাবোঁ। মোৰ সন্মানক চাই তই বিয়াত বহা নবহাটো তোৰ কথা। হ'ব দেউতা, তুমি চিন্তা নকৰিবা, মই বিয়াত বহিম, কিন্তু তোমাৰ সন্মানৰ কাৰণে, মোৰ সুখৰ বাবে নহয়। খুৰা, খুৰা ঘৰত আছেনে? খুৰা, খুৰা। অংকুৰ দেখোন। আপোনাৰ তাতে আহিছোঁ ৰ'ব। কিয় আৰু? মানে আমাৰ দাদাৰ বিয়া পাতিছোঁ। হয় নেকি? বিয়াৰ কাৰণে আহিছোঁ। ঠিক আছে বহা। ঠিক আছে দিয়ক। মানে একদম সময় পোৱা নাই আপোনাৰ, কিমান মানুহ মাতিব বিয়া, বহুত মানুহ না। এইখন চিঠি লওক। অহা আপোনাৰ 20 তাৰিখে আমাৰ দাদাৰ বিয়া, সোমবাৰ হ'ব বিয়া, কিন্তু সকলোৱে যাব লাগিব। ঠিক আছে, নিশ্চয় যাম। এতিয়া মই বেছি দেৰি নকৰোঁ, আৰু বিয়াক মাতিবলৈ আছে নে বহুত, মই এতিয়া যাই থাকোঁ। ঠিক আছে দিয়ক। চাহ কাম নেখলা? পিছত খাম দিয়ক চাহটো, পিছত আহিম ন, তেতিয়া যাওঁ দিয়ক। ঠিক আছে। জুলিবা, তোক মই এটা কথা কওঁ, তই কিন্তু হুলস্থুলখন নকৰিবি। কি কথা কওঁ? নকৰোঁ দে। মই আজি অলপ আগতে মনোজ দাক ঘৰত দেখি আহিছোঁ। কি কৈছ? তোৰ ভুল নাইতো? মোৰ ভুল হোৱা নাই বা, মই আজি তাক নিজ চকুৰে ঘৰত দেখি আহিছোঁ। কিয়া, তইতো মোক খুব ভাল পাৱ ন? মোক এটা সহায় কৰিব পাৰিবিনে? কওঁ বা, মই এতিয়া তোক যি সহায় কৰিব লাগে তাকে কৰিম। মনোজ, তোক মই মনোজ, তুমি এজন ঠগ প্ৰবঞ্চক মিছলীয়া ল'ৰা বুলি মই আজিহে বুজিছোঁ। ভালপোৱাৰ প্ৰতিশ্ৰুতি দি তুমি এইখন নাটক কৰিবা বুলি মই সপোনতো ভবা নাছিলোঁ। তুমি ইয়াৰ পৰিণাম এদিন নহয় এদিন ভুগিব লাগিব। কথাষাৰ মনত ৰাখিবা। আহিছোঁ। জুলি, তুমি মোক ভুল নুবুজিবা।
শুনি যোৱা মই যিদিনা কলিকতালৈ গৈ আছিলোঁ সেইদিনাখন হাওৰা ষ্টেচনত এটা ট্ৰেইন দুৰ্ঘটনাত মই যোৱা ট্ৰেইনখন উটি খাই পৰিলোঁ আৰু ট্ৰেইনৰ চেপাত মোৰ সৌভাগ্যখন মই চিৰদিনৰ বাবে হেৰুৱাই পেলালোঁ তুমি বিশ্বাস নকৰা যদি সেয়া চোৱা মনোজ দা তোমাৰ এনেকুৱা অৱস্থা কেনেকৈ হ'ল সেয়া মোৰ ভাগ্যৰ এখন আছিলোঁ মোৰ এয়া অৱস্থা দেখি তুমি মনত কষ্ট পাবা বুলি মই ইমান দিন তোমাৰ পৰা দূৰত আছিলোঁ কাৰণ তুমি মনত কষ্ট পাবাতো মই সহ্য কৰিব নোৱাৰোঁ মনোজ দা মোৰ এই ভুল ধাৰণাৰ কাৰণে তুমি মোক মাফ কৰি দিয়া মোৰ ভুল হৈ গ'ল মই তোমাক বহুত ভাল পাওঁ আজিও তুমি মোৰ মনতে আছা এইটো ভুল নকৰিবা জুলি তুমি এজন পংগুৰ লগত বিয়া হৈ তোমাৰ জীৱনটো অন্ধকাৰৰ ডুবা নিদিবা তুমি মোক পাহৰি যোৱা তুমি আৰু এটা কথাও নক'বা মই ইতিমধ্যে সিদ্ধান্ত লৈ পেলাইছোঁ তোমাৰ এখন হাত কিয় তোমাৰ দুয়োখন হাত হেৰাই গ'লেও মই কেৱল তোমাৰে হৈ আছোঁ জুলি এয়া তুমি কি কৈছা অঁ মই ঠিকেই কৈছোঁ আমি মনে ভাৱ কৰি পানী খাই জীয়াই থাকিম তাতকৈ বেছি আৰু আমাক একো নালাগে আই লাভ ইউ মনোজ দা আই লাভ ইউ I love you.